ভিডিঅ'টো স্কুল কথাখিনি ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব, শ্বেয়াৰ এটা কৰি দিব, সৰুকৈ ছাবস্ক্ৰাইব এটা কৰি দিব। কথাটো হ'ল যে আহি থকা নিৰ্বাচনৰ ওপৰত। নিৰ্বাচনে আপোনাক বহু কথা ক'ব, বহু আপোনাক সপোন দেখুৱাব। আপুনি নিজৰ কথা শুনি ভোটটো দিব আৰু ভাবি ল'ব যোৱা 5 বছৰে আপোনাৰ কাৰণে কি কৰিলে, আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে কি কৰিলে, আপোনাৰ দেশখনৰ কাৰণে কি কৰিছে, অসমখনৰ কাৰণে কি কৰিছে, এবাৰ চাব আৰু আহিলে এই কথাবিলাক সুধি আপোনাৰ ল'ৰা ছোৱালীৰ প্ৰশিক্ষণৰ ওপৰত কি কৰিছে এইবিলাক এবাৰ সুধি পেলানি আপোনাৰ তাৰ পিছত আপুনি ডিচিশ্যন ল'ব ভোটটো কাক দিব লাগে। আহি থকা যিকোনো দলেই হওক, কংগ্ৰেছ হওক, বিজেপি হওক, এজিপি হওক, ৰাইজৰ দল হওক, যিকোনোৱে আহিব পাৰে, যিকোনোৱে জিকিব পাৰে, সেইটো ক'ব নাযাওঁ। কোনে কি কাম কৰিছে আপোনালোকে চাই পেলানি আপোনালোকৰ বহুমূলীয়া ভোটটো দিব। ভোটটো দিয়াৰ আগতে সুধিব এই কথাখিনি, এতিয়া যিখিনি ক'লোঁ কথাখিনি সুধি পেলানি আৰু বিশেষকৈ সুধিব আমাৰ জুবিনদাৰ ন্যায়টো কেতিয়াকৈ পাব। আমাক জুবিনদাৰ ন্যায়টো অতি সোনকালে লাগে। এই কথাটো নিশ্চয় সুধিব যে জুবিনদাৰ ন্যায়টো আমাক কেতিয়া দিব। তাৰপিছত আপুনি আপোনাৰ নিজৰ ডিচিশ্যন আপুনি নিজেই ল'ব পাৰে, কাৰণ আপুনিও এজন ভাৰতীয় নাগৰিক। আপোনাৰ ডিচিশ্যন আপুনি নিজেই ল'ব পাৰে। আপুনি ডিচিশ্যন লৈ আপোনাৰ বহুমূলীয়া ভোটটো আপোনাক যাকেই ভাল লাগে, যাকেই লাগে যে এখেতে এইবছৰ কাম কৰিব, আপুনি সিহঁতকে ভোট দিব। আপোনাৰ কাৰো কথা শুনি পেলানি আপোনালোকৰ বহুমূলীয়া ভোটটো নবঢ়াব আৰু যোৱা 5 বছৰে কি কাম কৰিলে কামখিনি চাই ল'ব, চাই পেলানি আপোনালোকৰ বহুমূলীয়া ভোটটো আগবঢ়াব। আমাৰ জুবিনদাৰ ন্যায়টো অতি সোনকালে লাগে। জয় জুবিনদা, জয় অসম। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।